আমাৰ এবাৰ 22তম গোলাঘাট জিলাৰ ভিত্তিত চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। সাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ ল'ৰা আৰু ছোৱালীৰ প্ৰায় আমাৰ 200ৰো অধিক খেলুৱৈ যোগদান কৰিছে। আমাৰ এই খেলখন প্ৰতি বছৰে অনুষ্ঠিত হয়, আজি 22 বছৰত ভৰি দিলে। তো আমাৰ এই যিসকল খেলুৱৈ ইয়াত চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছে, তেওঁলোক যিসকলে গ'ল্ড মেডেল, চিলভাৰ, ব্ৰঞ্জ পাব, তেওঁলোকক আমি আন্তঃজিলা পৰ্যায়ৰ কাৰণে বাছনি কৰা হ'ব। আৰু ইয়াতে আমাৰ বিশেষকৈ এই গ্ৰাম্য অঞ্চলত যথেষ্ট সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টি হৈছে। আমাৰ কেইবাজনো খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ত পদক পাবলৈ সক্ষম হৈছে আৰু গভৰ্ণমেণ্টৰ সহযোগত চাকৰিও পাইছে। তো অসমৰ চুকে কোণে উচুৰ খেলবিধ খুব প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগবাঢ়িছে। এতিয়া ৱৰ্ল্ডতে উচু গেমটোৰ এটা মানে বিখ্যাত গেম হিচাপে জনপ্ৰিয়তা লাভ কৰিছে। আমাৰ ইয়াতে 22টাৰ আমাৰ গোটেই এণ্টায়াৰ গোলাঘাটৰ 22টা ক্লাবে যোগদান কৰিছে। আমাৰ দেৰগাঁও, চাংখাতি, আপোনাৰ বালিজান, চাওদাং পথাৰ, বিভিন্ন জেগাৰ পৰা হাতীটুপি, সৰু পথাৰ, নাওজান, বৰপথাৰ, বিভিন্ন জেগাৰ পৰা যোগদান কৰিছে গোলাঘাট। মানে গোলাঘাট ডিষ্ট্ৰিক্টৰ প্ৰত্যেক জেগাৰ পৰা আমাৰ 22টা ক্লাবে যোগদান কৰিছে। আজি আমাৰ ফাইনেল চলি আছে, কিছুমান ছেমিফাইনেল চলি আছে। আমি আজি দিনটো আমাৰ খেল কাৰ্যসূচী চলি থাকিব শেষ নোহোৱালৈকে। ভাল লাগিছে। আমাৰ ইয়াৰ চাংখাতি গ্ৰাম্যাঞ্চলৰ সকলোখিনি আমাক সহযোগিতা আগবঢ়াইছে আৰু তেওঁলোকৰ প্ৰচেষ্টা আজি খেলখন খুব সুন্দৰভাৱে আমাৰ আজি খেলখন কাৰ্যসূচী মানে আৰম্ভ হৈছে। আমি আশা কৰিছোঁ ভৱিষ্যতে ইয়াত ল'ৰা ছোৱালী যথেষ্ট সংখ্যক জন্ম হ'ব। যথেষ্ট সংখ্যক প্ৰতিভাৱান খেলুৱৈ আছে। ইয়াৰে প্ৰায় 25জন খেলুৱৈ যোগদান কৰিছে খেলখনত আৰু গাঁওবাসীয়ে সকলো গাঁওবাসীয়ে আমি এটা সহযোগ আগবঢ়াইছে।